এতিয়া কৰি নিদিয়ে কৈ দিছো এতিয়াহে কৰি দিছে অথনিকে কৰি দিয়া নাছিলে হয়নি কৈ দিছো নহয় এতিয়া টুপিটো খুলি দিয়ক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মায়া গগৈ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ বন্ধুসকল এতিয়াতো পিকনিকৰ ছিজন সকলোৱে জানে নতুন বছৰ অহাৰ আগে আগে সকলোৱে পিকনিক যাবলৈ আৰম্ভ কৰিয়ে দিয়ে আৰু আমিও তাৰ ব্যতিক্ৰম নহয় আমাৰ ৰুৰেল ভাইটেল অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা এটা পিকনিক খাওঁ বুলি মণিমাহী আৰু গুণমাহীয়ে সিদ্ধান্ত লৈছিল তেওঁলোক প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী হয় সেইখন NGOৰ গতিকে মোকো লগ ধৰিছিলে যিহেতু মই সেই NGOৰ এগৰাকী অস্থায়ী মেম্বাৰ গতিকে মোকো লগ ধৰাৰ কাৰণে ময়ো গ'লোঁ পিকনিক সকলো ঠিকে আছিলে কিন্তু বৰষুণ দিয়াৰ বাবেহে অকণমান আমি অসুবিধা পালোঁ আৰু মই এই পিকনিকৰ ব্লগটোৰ নাম ৰাখিছোঁ মিডিল ক্লাছ পিকনিক বুলি এইকাৰণে ৰাখিছোঁ যে আমাৰ প্ৰত্যেকৰে ঘৰত সৰু চাকৰিয়াল হওক বা সৰু ব্যৱসায় কৰা লোকৰ ঘৰতো আজিকালি ব্যক্তিগত বাহন থাকেই কিন্তু আমি ব্যক্তিগত বাহন নলৈ পেলাই আমি দুখন মেজিকহে ভাড়াত লৈ গ'লোঁ সেই গতিকে মই এই ব্লগটোৰ নাম মিডিল ক্লাছ পিকনিক বুলি দিছোঁ কিন্তু ইয়াত মই কাকো উপলুঙা কৰা নাই কাৰণ আমি সাধাৰণভাৱে জীয়াই থকা মানুহ গতিকে তেনেকৈ গৈ ভাল লাগে সেইকাৰণেহে মই ব্লগটোৰ নাম ৰাখিছোঁ মিডিল ক্লাছ পিকনিক বুলি আৰু খুব ভাল লাগিলে পিকনিকলৈ গৈ কিন্তু বৰষুণেহে অকণমান অশান্তি কৰিলে আৰু যিখন ঠাইত গৈছিলোঁ সেইখন হ'ল নিগলক আমাৰ জোনাইৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত্বত আছে অৰুণাচল প্ৰদেশত পৰে আৰু আপোনালোকেও যদি বিচাৰে আহিব নেটত চাৰ্চ কৰিলে ওলাই যাব আৰু যিসকলে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু বিশেষ একো নকওঁ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক যেন আঙুলিয়াই দিয়ে তেন্তে চাওঁ আহক মই আজিৰ ব্লগটোত কি দেখুৱাইছোঁ নমস্কাৰ গুড মৰ্ণিং ৰাইজ গুড মৰ্ণিং ভিউৱাৰ্ছ গুড মৰ্ণিং সকলোকে জনাইছোঁ আজি আমি পিকনিকলৈ আজি বৰ দিন হয় পিকনিকলৈ ওলাইছোঁ আজি বতৰ বেয়া সেমেকা বতৰ তথাপিও আমি মিডিল ক্লাছ পিকনিক বুলি কৈছোঁ দেই আমাৰ পিকনিকটো কাৰণ আমাৰ নিজা গাড়ী নাই আমি মেজিক ভাড়া কৰি যাম মেজিক ভাড়া লৈছোঁ এখন মেজিকত যাম আৰু এখন গাড়ী ৰেডি হ'ল আৰু ইয়াত আমাৰ পিল্লু পাল্লাকেইটা বহিছে আৰু এইফালে মাহী এইফালে কোন জানো মই চিনি পোৱা নাই সকলোকে উঠাই দিছোঁ এইফালে আমাৰ ৰাহিনী বাইদেউ ৰাহিনী বাইদেউ আপুনি আগতে উঠিলে এইফালে ঝৰ্ণা এইফালে আমাৰ মেজিক আমাৰ পাইলট এখেতে লখিমপুৰৰ পৰা আহিছে নেকি নেটত চাইছোঁ টুটুকলিয়ে মোক আগতে এলাৰ্ট কৰিলে তাৰপিছত বৰষুণ পৰি আছে বুলি কয় বৰষুণটো পৰিব বুলি ক'লেই তাৰপিছত মই ভাবিলোঁ হ'ব দে আৰু যাওঁ আৰু বৰষুণ যদি পৰে ইয়াতে ক'ৰবাত খাই লওঁ আৰু বৰষুণ যদি নপৰে তেতিয়াহ'লে জেগাত যাম আৰু যিহেতু পিকনিক খোৱাৰ বাবে সকলো বজাৰ পাতি কৰা হৈ গৈছিল মাংসও কিনা হৈ গৈছিল গতিকে কাৰোবাৰ ঘৰত তেনেকুৱা আহল বহল ঠাইও নাছিল সেয়ে মণিমাহীয়ে সিদ্ধান্ত ল'লে যে এবাৰ ওলাইছোঁ যেতিয়া বৰষুণ দিলেও যাবই লাগিব লগত লাগিলে তিৰপাল বা ছাতি ডাঙৰ ছাতি তেনেকুৱা লৈ যাওঁ বুলি ওলালে গতিকে আমাৰ মেজিকখন আগুৱাই গৈছে কাৰণ লেকুত ৰৈ আছিলে য়াংপেহীক লগত লৈ আমি আকৌ নিগলকলৈ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা য়াংপেহীক লেকুৰ পৰা মেজিকত উঠাই আমি আকৌ আৰম্ভ কৰিলোঁ আমাৰ পিকনিকৰ যাত্ৰা আৰু যাত্ৰাৰ মাজে মাজে মই বাহিৰৰ পিনে দেখুৱাই গৈ আছোঁ যাতে যিসকলে মোৰ ভিডিঅ'টি চাই আছে তেওঁলোকে বাহিৰৰ পৰিৱেশ চাই নিশ্চয় ভাল পাব আৰু আমাৰ মেজিকখনত যিকেইগৰাকী বহি আছিলে ইতিমধ্যে গান লগোৱাৰ বাবে প্ৰায় নাচোকৈ গৈ আছিলে প্ৰথমেই নাচিব ধৰিলে গুণমাহীয়ে খুব হাঁহি গৈছে কাৰণ হাঁহিলে কোনো টেক্স নালাগে আহিবলৈ কোনো কাৰণ নালাগে মাত্ৰ দুগৰাকীমান মন মিলা মানুহ থাকিলেই হ'ল গতিকে মাহীহঁতৰ
এইকাৰণেই ভাল লাগিছে যে গোটেইকেইজনী সমান বয়সীয়া, একে বয়সীয়া আৰু সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হোৱা। গতিকে তেওঁলোকৰ পিকনিকৰ দিনটো যেন আৰু ভাল হয়, সেইবাবে আৰম্ভণিৰ পৰাই তেওঁলোকে হাঁহি হাঁহি গৈ আছে আৰু ময়ো তেওঁলোকক ভিডিঅ' তুলি তুলি গৈ আছোঁ তেওঁলোকৰ হাঁহিবোৰ আমোদ লৈ লৈ। নিগলক পোৱাৰ আগে আগে দুখনমান খ্ৰীষ্টান চাৰ্চ আমি দেখি আহিছিলোঁ। প্ৰত্যেকখন চাৰ্চতে মানুহৰ ভিৰ লাগি আছিল, কাৰণ কালি বৰদিন আছিল আৰু তেওঁলোকে প্ৰাৰ্থনা গাবলৈ একত্ৰিত হৈছিল। বৰদিনটো কেনেকৈ উদযাপন কৰোঁ বুলি একত্ৰিত হৈছিল, মনৰ ভাৱ প্ৰকাশ কৰিছিল। আৰু মই যিখিনি পাৰিছোঁ মেজিকৰ দুৱাৰেৰে এইখিনি তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ আমি মেজিকত গান শুনি শুনি গৈ আছোঁ আৰু মাহীহঁতেতো হাঁহি ফূৰ্তি কৰি গৈছেই আৰু ৰাস্তা খুব ধুনীয়া। লাহে লাহে গৈ গৈ আমি নিগলক পালোঁগৈ। কিন্তু নিগলক নৈখন পোৱাৰ সময়তে আকৌ অকণমান বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। কিন্তু তথাপিও আমি ৰৈ নাথাকি আমি আমাৰ মেজিক ড্ৰাইভাৰ মানে আমাৰ পাইলটগৰাকীক ক'লোঁ যে এটা ভাল সমান ঠাইত ৰখাই দিয়া, যাতে আমি তাতেই পিকনিক খাবলৈ পাৰোঁ, তাতেই যো-জা কৰিব পাৰোঁ। গতিকে আমাৰ ড্ৰাইভাৰগৰাকীয়ে এটা ভাল ঠাই চালে আৰু তাতে আমি লাহে লাহেকৈ প্ৰত্যেকজনে গাড়ীখনৰ পৰা এটা এটাকৈ বস্তু নমালোঁ। মেজিকখনৰ পৰা বয় বস্তু নমাই সকলোৱে নিজৰ নিজৰ কামত লাগি গ'ল। পাইলট দুগৰাকী তাৰমানে ড্ৰাইভাৰ দুগৰাকীয়ে আমাৰ চৌকাত 3টা বনাই দিলে আৰু গুণমাহীয়ে লগে লগে কণী বইল কৰিবলৈ ধৰিলে ব্ৰেকফাষ্টৰ কাৰণে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। গুণমাহীহঁতে মাংস, গুণমাহী শাক ধুবলৈ ওলাইছে এতিয়া। টুটুমণিয়ে মাংসটো উলিয়াইছে। ইফালে মামা কি কৰি আছে? নিজৰ নিজৰ কামত ব্যস্ত। মই এইটো ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিছোঁ। কণী বইল হৈ আছে। তাৰপিছত ঝৰ্ণা এফালে কি চাহ আছে? এইটো কি চাহ? এইটো উষা মাহী এনেই বহি আছে, ডাইৰেকশ্যন দি আছে। এইটো কি মাংস পুৰিবলৈ ন? কেইডাল হ'ব? প্ৰায় 10-15 মিনিট মানৰ ভিতৰতে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ব্ৰেকফাষ্টত আছিলে বইল কণী, লাল চাহ, ক্ৰীম বন আৰু কমলা দিয়া হৈছিল। আৰু ব্ৰেকফাষ্টখিনি খাই সকলোৰে মনত এটা সতেজতা আহিলে। কৰিলে আৰু ব্ৰেকফাষ্ট খালা নাই? খালোঁ। খালেনে নাই মণিমাহী? হয়, খালেনে ব্ৰেকফাষ্ট আপুনি? ফাৰ্ষ্ট খালোঁ, তাৰপিছত দিছোঁ চব্জি বনাবলৈ। আপুনি বনাব নেকি আজি? নাই, মই হেল্পাৰ। হ'ব দিয়ক, কৰি থাকক দেই। কমলা খাই আছে এই ঠাণ্ডাত? মই নাই খোৱা, পিছত খাম। আপুনি অকলে অকলে কি কৰি আছে? হয় নি? আপোনালোকে খালে নাই? কি কি খালে? গুঠাই দিব লাগে। ইফালে আমাৰ ঝৰ্ণা বাইদেউ কি কৰি আছে? তামোলী বাইদেউ। ইফালে মামা কি কৰি আছে? খালে? তিতলৰ খং উঠিছে। ভিডিঅ'ত উঠোৱা নাই বুলি চাহ। নিৰামিষ বাইদেউসকলে, নিৰামিষ নহয়, গাহৰি নোখোৱা কেইজনী। বাইদেউ কি বনাইছে? কি খাব? ব্ৰইলাৰ বনাইছোঁ। ব্ৰইলাৰ বনাব? জ্বলাম আমি, বইল কৰি ল'ব। হয় নি? গাহৰি ষ্টাইলত কৈছে আৰু। ঠিকে আছে, আপোনালোকৰ জুই নাই দেখোন। নিজৰ নিজৰ কামত ব্যস্ত। দাদা ভাইটিসকলে তম্বু লগোৱাত ব্যস্ত। ইফালে বৰষুণ দি আজি বতৰটো বহুত বেয়া কৰিলে, ফ্লপ কৰি দিলে আমাৰ পিকনিক। গাহৰি নোখোৱা কেইটাৰহে বঢ়িয়া হৈছে। গাহৰি নোখোৱা মানুহকেইটাৰে বঢ়িয়া হৈছে। ছোৱালমাহী চবফালে লাগি দিছে। শৰ্মানী বাইদেউ, মাজনী বাইদেউ কি বনাই আছিলে? ব্ৰইলাৰ।
একদম দেউৰী খাটি ভাষাত কৈছে ব্ৰইলাৰ ব্ৰইলাৰ ৰ নাই ৰ চাইলেণ্ট ব্ৰইলাৰ বাপৰে বাজেট বনোৱাটোতকৈ মই বেছি কিনিছোঁ এইফালে গাহৰি মাংস পৰি আছে কেমেৰাটো বেক কৰি দিম আহি যাওক গোধাই বাকী ৰাইজ কাৰ কাৰ খাবলৈ মন এইফালে আজি নানা মাহীয়ে ৰান্ধিছে দেই লাচৰ নে ৰাচৰ চাওকচোন হাততে পৰিলোহেঁতেন এতিয়া দেই ধুনীয়া হৈছে ন গাহৰি মাংসবোৰ খাং খাং লাগি গৈছে একেবাৰে এতিয়ালৈ সি কৰাই নাই এতিয়াহে কৰি আছে কৰি আছ উঠনিৰ পৰাই কৰি আছো এইটো চালাড কাটি আছে কৈ দিয়া আকৌ এইফালে আমাৰ মণিমাহী আৰু পাপৰি বা এইফালে এইফালে আমাৰ ঝৰ্ণা ইহঁতে চালাড বনাই আছে এইকেইটা ভিডিঅ' কৰি আছোঁ ভিডিঅ' কৰি আছোঁ নিজে নিজে ব্যস্ত চবেই নিজৰ নিজৰ ব্যস্ত দেই মই আৰু গুণমাহী লাহেকৈ ওলাই আহিছোঁ ফটো তুলি লওঁ বুলি গুণমাহী আজি বতৰে শেষ কৰি দিলে ন তথাপিও বেয়া লগা নাই বৰষুণ নিদিলে ঠিকে আছে বৰষুণ দিলেহে অশান্তি হ'ব আৰু বেছি ৰ'দ দিলেও অশান্তি পালোঁ হয় আজি ভালে লাগিছে বাৰু এতিয়া বৰষুণটো কমিলে লাহেকৈ আমি কেইটামান ফটো তুলি লওঁ বুলি ওলাই আহিছোঁ বোলে দৌৰি দৌৰি আহি কমপ্লেইন দিছে সেইফালে বোলে ভাইটিয়ে পানী চুই আছে বোলে চাওক মোক ভিডিঅ' কৰি নিদিয়ে কৰি দিছোঁ এতিয়াহে কৰি দিছে অথনিকে কৰি দিয়া নাছিলে হয়নি কৰি দিছোঁ নহয় এতিয়া টুপিটো খুলি দিয়ক চেহেৰাটো দেখাওক খুলি দিয়ক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই বহুত কষ্টকে কৰে ভিডিঅ' কোন হয় কৈ দে আকৌ চেনেলৰ নাম কৈ দে মায়া গগৈ ব্লগছ মায়া গগৈ ব্লগ আৰু যিসকলে কৰিছে ধন্যবাদ কৰি দে যিসকলে ছাবস্ক্ৰাইব কৰিছে ধন্যবাদ আৰু নকৰাসকলে কৰে যে ছাবস্ক্ৰাইব কৰিছে ধন্যবাদ আৰু যিসকলে কৰা নাই কৰি দিয়ক অ'কে থেংক ইউ Bye. টিটাৰ ছোৱালী চবকে লৈ পেলাই অকণমান ফটো তুলিলোঁ চবে গৈছোগৈ অঁ তেতিয়া লাষ্টত মাৰিম জফৰ বেটা চাওঁ এইফালে 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 বা বেলেগ আৰু দেই হৈছে হ'ব ৰেডি হৈ গ'ল আমাক মাতি আছে সোনকালে আহ বুলি আমি গৈ আছোঁ দূৰৰ পৰা চালে নায়েই মানুহ ন অঁ গৈ আছোঁ গাহৰি মাংস চব্জি হৈ গ'ল ইফালে ভাতো হৈ গ'ল বইল হ'ল ভাতো অলপ জলকীয়া আনিবলৈ বাকী থাকিলে জলকীয়া আৰু পুতেক হিৰ' হিৰইন নিচিনা লাগিছে ই অসমীয়া বুজি পায় নাই নাপায় হিন্দী आप आसामीज नहीं समझते हो आता है थोड़ा थोड़ा गुड गुड হৈ গ'ল ভিডিঅ' বনাইছোঁ ফটো তুলি দিছোঁ নোৱা মেলা হৈ গ'ল এতিয়া চবেই ফটো তুলিবলৈ ব্যস্ত হৈ আছে দিয়া চেলফি ৰাণী এওঁ আমাৰ মাহী দিল্লীত থাকে লগত ল'ৰাজনক লৈ আহিছে সৰু ল'ৰা ন আপোনাৰ ফটো তোলোতে কথা পাতিবলৈ সময় নাই চবকে দেখুৱাই আছোঁ ইফালে ফটো তুলি দিম দেই মই ফটো তুলি আছোঁ ভিডিঅ' লৈ আছোঁ দেই এইফালে টুটুৱে পূৰা বনোৱা মেলাত এক্সপাৰ্ট তাই লাগি আছে আৰম্ভণিৰ পৰা অঁ মাংসটো তাই ৰান্ধিলে গাহৰি মাংসটো ইফালে চালাডতো লাগি দিছে এতিয়া বহুত এক্সপাৰ্ট দেই কামে কাজে পঢ়াই শুনাই কি ক'ম আৰু হয় 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 সকলো ফালে দেই এক্সপাৰ্ট তাই ইফালে মুৰ্গী মাংস পুৰিছে
হৈ গ'ল এইটো হৈ গ'ল এইফালে আমাৰ মাজনী আকৌ পনীৰ কাৰ কাৰণে বনাই আছে মোৰ মানুহটোৰ কাৰণে বেলেগকৈ বনাই দিছে পনীৰ সি মাছো নাখায় মাংস নাখায় পূৰা নিৰামিষ এনেকৈ যে এনেকৈ খাব পাৰে আৰু দেই ভাল লোকেশ্যন চাই আছোঁ অকণমান নিজে ফটো তুলিম আৰু ৰিলছ বনাম বুলি চাই ফুৰিছোঁগৈ ইয়াত পাৰি ধুনীয়া মই জোতা পিন্ধি আহিলোঁ বুলিহে নহ'লে আৰু পানী খেলিব মন গ'ল হয় এতিয়া বৰষুণ দি আছিলে কাৰণে জোতা পিন্ধি আহিলোঁ খুলিব মন যোৱা নাই জোতাযোৰ তাতে মই চাওঁচোন দুটামান ফটো তুলি লওঁ তাৰপিছত ৰিলছ বনাম নদীৰ পানীৰ শব্দ শুনিছে নাই ইমান সৰসৰাকৈ গৈ আছে একেবাৰে সৰসৰকৈ সেই দলঙৰ সিপাৰেও খাব পৰা ঠাই আছে আমি যোৱাবাৰ তাৰ আগৰবাৰ আহোঁতে সেই দলঙৰ সিপাৰে গৈছিলোঁ সেইটো দলঙৰ সিটো পাৰে গৈছিলোঁ সেইফালেও খাবলৈ বহুত ধুনীয়া ঠাই আছে গোটেই পাৰ্টিটো এইখিনি বেছি মানুহ নাই 25-30জনৰ ভিতৰত আছে আৰু ল'ৰা ছোৱালী গোটেইকেইটাক মিলাই এইখিনিয়ে মানুহ মিডিল ক্লাছ পিকনিক বুলি কয় গাড়ীখন আমাৰ মেজিক হ'ল সেইকাৰণে মিডিল ক্লাছ বুলি কৈছোঁ ফটো তুলিবলৈ বিচাৰোঁতে অথনি শিলতে পৰিছিলোঁ অলপতে ভাগ্য ভাল দেই মোৰ ঠেকেচা নাখালে নহ'লে ধাচকৈ পৰিছিলোঁ কিবা মনৰ নিজৰ চব্জিটো নিজে বনাব বোলে এতিয়া হা ন মন তই নিজেহে বনাবি লোকৰ বনোৱা নাখাওঁ মানে বনোৱা খাওঁ এইফালে চব হাৰ্ডি থকা এয়া আমাৰ পোৱালীকেইটাক ভাত দিলেই আৰু দেই আৰম্ভ কৰিছে আমাৰ আইজনীহঁতে ভাত খাইছে পোৱালীকেইটাই মামাম খাইছা মাম খাইছা তোমালোকে মাম খাইছা চাওঁ এইফালে চবকে তুলিম ৰ এইফালে কি হ'ল পনীৰ খাই নাখায় জফৰে আপোনালোকে মাম খাওক দেই পোৱালীকেইটা মাম খাওক দেই ওকে মাম খাই লওক দেই হা মাম খাই লওক দেই ৰাহিনী তিতলি ইফালে কুন্না মাম খাওক ইফালে আমাৰ তোমাৰ নাম কিনো নিধি অঁ মাম খাই লোৱা ভালকৈ ইফালে নামটো কৈ দিয়া আচ্ছা সেইফালে গুড ভাত ভাল ধুনীয়াকৈ খাবা দেই নেৰিবা আমাৰ তো চবফালে এক্সপাৰ্ট দেই এইবাৰ আকৌ বাহাৰ মেলা কামতো লাগি আছে 30জনৰ 8জনক মাইনাছ কৰ 8জন কোনো সহায় কৰা নাই যে তোক 16জন মই কৰি আছোঁ দেই 16জনক ফালে খোৱা আৰম্ভ কৰিছে আৰু লোকেল সাজ ডাঙৰ ডাঙৰ পিচ দিছে বোলে লোকেল সাজ লগত গাহৰি মাংস পূৰা চালাড আৰু এইখিনি এইটো মোৰ ভাগ এইটো মই অকণমান লৈছোঁ নিমখ এগালমান পৰি গ'ল জলকীয়া পিচু কৰিলোঁ এই নিজৰ নিজৰ ভাগত খাই আছে আৰু চবেই এতিয়া বৰষুণ দি দিব পাৰে বুলি মই লাহেকৈ ত্ৰিপালৰ তলত বহিলোঁ এইফালে মণিমাহীহঁতে নুঠাইগৈ আৰু দেই যিখিনি পাৰিছোঁ উঠাইছোঁ আৰু খাইছেনে আৰু খাইছে গুণামাহী আজি নানামাহীয়ে বোলে ৰঙাটো খোৱা নাই এইটো খাইছে দেশী মানুহ দেশীকৈ খালোঁ লোকেল সাজ পিকনিক হৈছে আৰু এটাই তম্বুতে চব আহি সোমালেহি উপায় নাই বৰষুণ বতৰ আমি মানে ইমানে আন লাগি ভাত খোৱা সময়তে বৰষুণ আহি গ'ল নহয় চব মানে এটা ত্ৰিপালৰ তলতে বহিছোঁ আৰু অৱস্থা নাই আৰু যিয়ে নহওক আমি বৰষুণৰ মাজতে ভাত পানী খালোঁ তাৰপিছত এতিয়া নানামাহীৰ পৰা মই তামোল ল'লোঁ আৰু যিয়ে নহওক বৰষুণৰ মাজতো আমি খাই বৈ শেষ কৰিলোঁ ত্ৰিপালৰ মাজত বহি যেনে তেনে চবেই খালে আৰু ছাতি লৈ খালে আচলতে যোগাৰ ইমান ঠিক ঠাক হোৱা নাছিলে আৰু বৰষুণ দিব বুলি কোনো ভবাই নাছিলে তথাপিও ত্ৰিপাল দুখনমান অনা হ'ল চবেই নিজৰ নিজৰ ছাতি লৈও আহিছে তাৰপিছত এনেকৈ খালে আৰু কিবা কৰি সদায় ঘৰত ভাত খাওঁ তথাপি চবৰ লগত খাই ভাল লাগে বুলিহে পিকনিকটো অহা হয় বনভোজ খোৱা হয় কিন্তু বতৰটোৱে আমাৰ চব খেলি মেলি কৰি পেলালে তথাপিও যিখিনি হ'ল ভালেই হ'ল
সকলোৱে খালে ভালকৈ ধুনীয়াকৈ হৈ গ'ল। দুটামানৰ ভিতৰত ভাত বনিলে আমি খালোঁ। এতিয়া খাই বৈ শেষেই হ'ল। এতিয়া বৰষুণ দিলেও চিন্তা নাই। অকণমান গান বজাব, নাচিব সৰু ল'ৰা ছোৱালীকেইটা। আমিও পাৰিলে অকণমান নাচি দিম, তাৰপিছত ঘৰলৈ যামগৈ আৰু। এতিয়া সকলোৱে যিসকলে আমাৰ টুটুমণি বহুত ধুনীয়াকৈ বেছি ভাত পানীও বনালে তাই আৰু পুনমবাই ভাত পানী বনাই এতিয়া কাঁহী বাতিও ধুই আছে। যিকেইটা বাচন বৰ্তন লেতেৰা হৈছিলে সেইবোৰো ধুই আছে তেওঁলোকে। মই এতিয়া মোবাইলটো লৈ আছোঁ কাৰণে মোক একো কোৱা নাই বাৰু সিহঁতে ধুও বুলি। তথাপিও ওচৰত গ'লে গালিহে দিয়ে, সেই তই ঘোচ বুলি গালি দিয়ে। সেইকাৰণে মই দূৰৰ পৰাই ধুই আছোঁ। যিয়ে নহওক আজি পিকনিকটো অলপ ভালেই লাগিলে। বৰষুণটোৱে অকণমান খেলি মেলি কৰি দিলে ন তোতো। ইমান ধুনীয়াকৈ তাই ৰান্ধিলে, চব্জিখিনি বহুত ধুনীয়া হ'ল দেই। বাইদেউ টুটুমণি পৰিচয়টো দি দিয়া, নামটো কৈ দিয়া, সম্পূৰ্ণ কি কৰা কি নকৰা। মই একো নকৰোঁ আৰু সেই তোমাৰ চব্জি বৰ ভাল লাগিলে দেই। সকলো ফালে তাই আছে, এক্সপাৰ্ট আছে দেই, ৰান্ধিব বাঢ়িব জানে। ইফালে ধুনীয়া ধুনীয়াকৈ তাঁত বয়, ইফালে চাকৰিও কৰে। চাকৰিও কৰা ন? চাকৰিও কৰে। কলেজত কোনখন MS নে চায়েন্স কলেজৰ কি কি ছাবজেক্ট হয় তোমাৰ? ইংলিছৰ প্ৰফেচাৰ হয় তাই। ইমান চিম্পুল দেখিছে নাই? ইমানেই চিম্পুলকৈ থাকে, কোনে ভাবিব বাৰু এগৰাকী প্ৰফেচাৰ তাৰপিছত আকৌ এতিয়া ৰান্ধি বাঢ়ি খোৱালে আমাক। আচৰিত নহয়নে? সৰ্বগুণী সম্পন্ন বুলি কয় আৰু। সকলোৱে নাচিবলৈ ওলাইছে। একদম লেটেষ্ট মিচিং গান এটা। ইমান ধুনীয়াকৈ নাচিব এতিয়া, চাব দেই। ময়ো নাচিমগৈ এতিয়া। বহুত লাজ কৰে দেই। মই সেইকাৰণে লাজ ভাঙাবলৈ নাচিবলৈ দিছোঁ। নাচো ককা। ইমান লাজ কৰি দিছে নাই? ওচৰৰ ফালে ফটো লৈ আছে। নাচিব লাগিব আজি চবে। নানা মাহী অকলে অকলে নাচি আছে। এইফালে যাওঁ মাহী নাচিছে। কেমেৰামেন
বা বেলেগ আৰু গুণমাহী ক'ত গুণমাহীটো নাচি আছে আৰম্ভণিৰ পৰা নাচি আছে বাইদেউ আপুনি নেনাচে ইছ বুঢ়া বুঢ়ী বেলেগ ফটো তুলিছে চাওঁ মই তুলি দিওঁ বেলেগ আৰু তুলিলোঁ হৈ গ'ল আৰু লাগে বাপৰে বুঢ়া বুঢ়ী অঁ ধুনীয়া লাগে দিয়ক কিমান ধুনীয়া লাগে আৰু বা হৈছে আৰু দুখ মই এনেকুৱাই আৰু এইফালে আমাৰ বিশ্ব সুন্দৰী যিয়ে নহওক পিকনিকটো বৰষুণ দিলে যদিও ভালেই লাগিলে এতিয়া আমাৰ খাই বৈ শেষেই হ'ল 3টা বজাই নাই সকলোৱে খাই বৈ অকণমান ফূৰ্তি কৰিছে নাচি বাগি যিহেতু ঘৰত সকলোৰে প্ৰব্লেম থাকে কিন্তু আজি বন্ধুবলৈ আহিছে বুলি মানে পিকনিকলৈ আহিছে বুলি সকলোৱে নিজৰ দুখবোৰ পাহৰি অকণমান নাচিছে পৰিৱেশটো তেনেকুৱা অৱস্থা মানে বৰষুণ এতিয়া এৰিলে আমি খোৱা সময়তহে বহুত বৰষুণ দিছিলে এতিয়া বৰষুণ নাই এৰিছে সেয়ে সকলোৱে একেবাৰে গ্ৰুপ ফটো লৈ আছে মই কিন্তু ভিডিঅ' তুলি আছোঁ ময়ো লগত যাব লাগিব কাৰণ ময়োতো আছোঁ পিকনিকৰ গ্ৰুপত ন গতিকে ময়ো গ্ৰুপ ফটো লৈ লওঁ আজি পিকনিকটো ফ্লপ শ্ব' হ'ল আমাৰ তথাপিও ইমানো বেয়া নহ'ল এতিয়া ফটো চটো তুলি যাবলৈ ওলাইছোঁ যিবোৰ আমি লেতেৰা কৰিছিলোঁ এইবোৰ জ্বলাই দিছোঁ চাওক আমি লেতেৰা নকৰোঁ পৰিৱেশ প্ৰদূষণ নকৰোঁ যিবোৰ পাত আনিছিলোঁ সেইবোৰ সকলো জ্বলাই মেলি গৈছোঁ সেইবোৰ জ্বলাই দিছোঁ এতিয়া সকলোৱে যাবলৈ ওলাইছে এতিয়া ঘড়ীত কাৰেক্ট 3টা বাজিছে আমি ওলাইছোঁ যাবলৈ কেনেকুৱা হ'ল আজি পিকনিক আজিৰ পিকনিক ভাল হৈছে বহুত ভাল হৈছে ফ্লপ হৈছে ফ্লপ এইকাৰণে কৈছোঁ বৰষুণৰ কাৰণে ফ্লপ হ'ল ন পাপা ইমান বেয়া হোৱা নাই চিলাপথাৰৰ পৰা আহিছে বেছি ভালকৈ খাবই নাপালে নাই খালোঁ ভালকৈ খোৱাটো একো নহয় খোৱাটো কোৱা নাই ফূৰ্তি কৰিবলৈ নাপালোঁ বৰষুণ যে খোৱা বোৱা সময়তে বৰষুণ দি দিলে বহুত অশান্তি পালোঁ যেনে তেনে খালোঁ আৰু খাব এতিয়া 3টা বাজিছেহে আমি ওলালোঁ এই ঘৰলৈ 4টা মানত পাই যাম 4টা নাবাজোতে ঘৰ গৈ পামগৈ ওচৰতে ঘৰ ন গাড়ীত আমি যাম আপোনাক নিনো সময়তহে ষ্টাইল মাৰিছে যাবলৈ ওলালোঁ ইমান ধুনীয়া লোকেশ্যন ৰ'দ দিয়াহেঁতেনতো ক'বই নালাগিছিলে বহুত ধুনীয়া ঠাই এইখন নিগলক নদী ইয়াত যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে বহুত ধুনীয়া দলঙৰ সিপাৰেও এটা পাৰ আছে পিকনিক খোৱা ঠাই বহুত ধুনীয়া আপোনালোকে গুগলত চাৰ্চ কৰিলে অৰুণাচল প্ৰদেশ চাৰ্চ কৰিব তাৰপিছত নিগলক চাৰ্চ কৰিলে ওলাই যাব পাছিঘাটৰ একেবাৰে কাষত বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টি অকণমান দীঘলীয়া হ'ল যদিও মই আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে কাৰণ এটা জীয়া পিকনিকৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে আৰু ব্লগটিৰ নাম মই মিডিল ক্লাছ পিকনিক বুলি দিছোঁ ইয়াত মই কাকো উপলুঙা কৰা নাই মাত্ৰ মনত নিজে অনুভৱ কৰিব বিচাৰিছোঁ যে যিসকলৰ ব্যক্তিগত বাহন নাথাকে তেওঁলোকে পিকনিকলৈ গ'লে সাধাৰণ মেজিক এখনত গ'লে তেওঁলোকে কি অনুভৱ কৰে সেই অনুভৱটো লৈয়ে মই আজিৰ এই ব্লগটিৰ নাম ৰাখিলোঁ মিডিল ক্লাছ পিকনিক বুলি আচলতে যিকোনো বিষয়বস্তুৰ নামটো এটা ইউনিক নাম হ'ব লাগে তেতিয়াহে দৰ্শকে বা শ্ৰোতাই আগ্ৰহেৰে চাই বা শুনে সেই ভাবিয়ে মই আমাৰ ব্লগটোৰ নাম ৰাখিলোঁ মিডিল ক্লাছ পিকনিক বুলি আৰু ইয়াতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আগলৈও মোৰ ভিডিঅ'বোৰ চাব বুলি আশা ৰাখিছোঁ মোক যেন উৎসাহ যোগাই আগবঢ়াই দিয়ে তাৰ বাবে মই আশা ৰাখিছোঁ আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টত জনাব আগলৈও যেন ভাল মই ভিডিঅ' দিম তাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ